हेलो गाइस, আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ আকৌ এবাৰ স্বাগত জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। প্ৰথমে মই আলুখিনি বইল কৰি লৈছোঁ। এতিয়া ধনিয়া পাউডাৰ দি দিছোঁ, জলকীয়া পাউডাৰ, নিমখ আৰু এইখনত চব্জি মছলা, এই গোটেইখিনি মছলা দি ইয়াত দিছোঁ ধনিয়া পাত। আগতে এই গোটেইখিনি মই হাতেৰে ধুনীয়াকৈ মোহাৰি ল'ম। দেখিছে নহয়, গোটেইখিনি মই মোহাৰি ল'লোঁ। এতিয়া লৈছোঁ ব্ৰেডখিনি এনেকৈ পাতি টুকুটি ধুনীয়াকৈ গোলকৈ কাটি লৈছোঁ। এই গোটেইখিনি এনেধৰণে কাটি ল'ম। এই গোটেইখিনি মই কাটি লৈছোঁ। এতিয়া ইয়াত মোহাৰি থোৱা আলুখিনি এনেকৈ চামুচেৰে এনেকৈ ভৰাই ল'ম। গোটেইখিনি এনেকৈ দি ল'ম। ইয়াৰ ওপৰত আৰু এটা ব্ৰেড এনেকৈ লগাই দিম। এনেকৈ মই গোটেইখিনি ধুনীয়াকৈ বনাই ল'ম। এই গোটেইখিনি মই ধুনীয়াকৈ বনাই ৰাখি দিছোঁ। এতিয়া বেটাৰটো তৈয়াৰ কৰিবৰ কাৰণে এবাতি লৈছোঁ বেচন আৰু ইয়াৰ লগত দিছোঁ নিমখ, জিৰা কেইটামান হাতেৰে মোহাৰি দিছোঁ আৰু ধনিয়া পাউডাৰ, জলকীয়া পাউডাৰ আৰু এইকেইটা দিছোঁ বগা তিল। আগতে হাতেৰে এইখিনি মিলাই ল'ম আৰু ইয়াৰ পাছত অলপ অলপ পানী দি ধুনীয়াকৈ মিক্স কৰি ল'ম গোটেইখিনি। দেখিছে নহয় কি ধুনীয়া হৈছে। এতিয়া কেৰাহীত তেল গৰম হৈ গ'ল। এনেকৈ ইয়াত ডুবাই এই ব্ৰেডখিনি ৰাখি দিছোঁ। দেখিছে নহয় কি ধুনীয়া কালাৰ হৈ আহিছে। যিহেতু এতিয়া ঠাণ্ডা দিন, চাহৰ সৈতে খাবলৈ কাৰণে সন্ধিয়া সময়ত এনেকৈ বনাই খাব পাৰিব। দেখিছেনে কি ধুনীয়া হৈছে। যদি আপোনালোকক মোৰ ভিডিঅ'টো ভাল লাগে, লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰি জনাব। আকৌ লগ পাম আন এটি ভিডিঅ'ত। এতিয়া আপোনালোকক মই এনেকৈ এটা কাটি দেখাম। দেখিছে নহয় কি ধুনীয়া হৈছে। আপোনালোকেও বনাই ট্ৰাই কৰি চাব।